Hello friends, welcome to my channel once again. So এতিয়া মই গৈ আছো ইন্দিৰা মাৰ্কেট, বৰ্তমান বেংককতে আছো। তো এইটো মোৰ সেকেন্ড ব্লগ অসমীয়াত। ইন্দিৰা মাৰ্কেট গৈছো, তাৰ আমি মানি ট্ৰান্সফাৰ চেঞ্জ কৰিব পাৰিম নে নাই সেইটো চাম। তাৰ মানি চেঞ্জ হৈ যোৱাৰ পাছত আমি অলৰেডি পাটায়াত ৰুম বুকিং কৰা হৈ গৈছে ফোনপে যোগেদি। তো আমি ইয়াৰ পৰা আমি ডাইৰেক্ট আমি ইন্দিৰা মাৰ্কেটৰ পৰা পাটায়া গুচি যাম। তো আপোনালোকে ভিডিঅ' শেষলৈকে চাব, খুব ভাল লাগিব। আৰু ভিডিঅ' চাই শেষত আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্ৰব্লেম এটা ছল্ভ হ'ল। আমি মানি এক্সচেঞ্জৰ কাৰণে মাথা মাৰি আছিলোঁ। তো ইয়াত আমাৰ চাউথ ইণ্ডিয়ান এজন আছিলে, তেখেতৰ ইয়াত ৰেষ্টুৰেণ্ট আছে। তেখেতে আমাক 60,000 এটা ট্ৰান্সফাৰ দিলে, কিমান 24,000 বাট ন, 24,000 বাট আমি পাম এতিয়া। তো এতিয়া আমি পাটায়া যাব পাৰিম, অলপ মছ মস্তি কৰিব পাৰিম নে নোৱাৰিম ক'ব নোৱাৰোঁ, খালি যাবলৈ পাৰিম, এইটো খাটাং হৈ গৈছে। তো মোৰ ওচৰত 10,000 বাট আছে ন, 12,000 বাট আছে। তো ঠিকেই আছে। তো আমি এতিয়া কিবা এটা খাই লওঁ, ব্ৰেকফাষ্ট কৰা নাই, গতিকে ব্ৰেকফাষ্টটো কৰি মেলি আমি পাটায়া দিশে ওলাই যাম। তো পাটায়া গাড়ীখন এতিয়ালৈকে বুকিং কৰা নাই, ইয়াত অকণমান দেৰি ঘূৰি আমি গধূলি পাটায়া পোৱাকৈ যাম বুলি ভাবিছোঁ। তো এইজন দাদাই আমাক হেল্প কৰি দিলে, তো ভেৰি ভেৰি থেংক ইউ भैया, थैंक यू। हाँ, आपके आप लोगों के कारण हम लोग का बहुत ये भैया ने मदद किया और एक दादा हमें हेल्प कर ले यूट्यूब। तो थैंक यू। तो আমি এতিয়া যাব পাৰিম, খুব আনন্দৰ কথা বুলি ক'ব পাৰি। কালিৰ পৰা এটা ডাঙৰ টেনশ্যনত সোমাই আছিলোঁ, 3 ষ্টাৰ হোটেলৰ ভিতৰত সোমাই টেনশ্যন লৈ আছিলোঁ। তো ঠিকে আছে বাৰু। এতিয়া আমি অৰ্ডাৰটো দি লওঁ, খাই মেলি আপোনালোকক পুনৰ ভিডিঅ' কৰিম। চিকেন বিৰিয়ানী আহিব, দিছে। তো এতিয়া এইখিনি খাই মেলি আমি পাটায়ালৈ ওলাই যাম। তো খোৱাৰ পাছত পুনৰ ভিডিঅ' বনাই আছোঁ। তো আমি এতিয়া ইতিমধ্যে আমি খানা খাই ল'লোঁ, চিকেন বিৰিয়ানী খালোঁ, ভাল লাগিলে, ৰিকমেণ্ড কৰিম। ইণ্ডিয়া এক্সপৰ্ট আহিলে আপোনালোকে চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন, ইয়াতে খানা খাব পাৰিব। মই বিশেষকৈ আমাৰ যিবিলাক টুৰিষ্ট অসমৰ পৰা অহা বা ইণ্ডিয়াৰ পৰা অহা সকলোকে মই ইয়াত ৰিকমেণ্ড কৰিছোঁ। ইয়াত খাবলৈ খুব ভাল, আৰু ইহঁতৰ নিজৰে গাড়ী আছে, আৰু ইহঁতৰ গাড়ীতে মানে আপুনি বাহিৰলৈ যাব পাৰি। বিশেষ আমি ইয়াত যিবিলাক ঠাই সকলৰ গাড়ী আছে, তাতকৈ ইহঁতক অলপ আপুনি সস্তাতে পাব। গতিকে আমি এতিয়া অলপ সময় পাছত যাম, 10 মিনিট পিছত গাড়ী আহিব বুলি কৈছে। তো আপোনালোকে চাই থাকিব, তাতে মিছ ধামাকা ভিডিঅ' হ'ব আজি। তো আমি এতিয়া যাম, জাষ্ট ইয়াত মাস্ক লগাটো কম্পালচৰি আছে। আমি আৰু অলপ সময় যোৱাৰ পাছতে আৰু আফটাৰ 10 মিনিটছ আমি পাটায়া পাই যাম। চ' আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাব, খুব ভাল পাব। আজি নাইট লাইফটো পাটায়া চাম, দেখাম আপোনালোকক নাইট লাইফ এক্সপ্ল'ৰ কৰি। তো ভিডিঅ'বোৰ শেষলৈকে চাই গৈ থাকিব। আমি এতিয়া পাটায়া সোমাই গ'লোঁ, আৰু অলপ পাছত আমি ৰুম পামগৈ। তাৰপাছতে ৰুমত অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ কিনে আমি ওলাই আহিম, অলপ ঘূৰিম, ভিডিঅ' বনাম, আপোনালোকক দেখাম, চাব। আমি যিটো ৰুম বুক কৰিছিলোঁ, এই ৰুমটো ইতিমধ্যে কেঞ্চেল, যিটো ৰুম আমি বুকিং কৰিছিলোঁ এইটো ৰুম কেঞ্চেল কৰি দিলোঁ। আমাৰ প্ৰায় 600 বাট আমাৰ লছ। তো ন' প্ৰব্লেম। তো মানে কি আমি বহুত দূৰত কৰি দিলোঁ, মানে টাউনতকৈ অলপ দূৰত আছে, 2.5 কিলোমিটাৰ দূৰত হোটেলখন। তো এতিয়া আমি ইয়াতে ওচৰতে ব্ৰিজৰ ওচৰত, ব্ৰিজ ইয়াত আছে, ব্ৰিজ আছে, ব্ৰিজৰ ওচৰতে আমি ৰুম লৈছোঁ, তাতে আমি থাকিম। তাৰপাছতে আমি ইয়াৰ পৰাই নাইট লাইফৰ মজাটো ল'ম। তো আপুনি ভিডিঅ'বোৰ এইফালে চাব, মজা লাগিব। আমি যিখন হোটেলত দিব আছিলে বেগ, তাত দিলোঁ। তো এতিয়া আমি ওলাই যাম।
आप साउथ इंडियन है? हाँ साउथ इंडियन चेन्नई। तो बैंकॉक में जो हम लोग मद्रासा होटल में खाना खाने के लिए रुका था, उसका बड़ा भाई है ये। तो अभी यहाँ पे खाना वाना खा के अभी हम लोग जाएगा होटल के रूम में। तो उसके बाद आप लोगों को नाइट लाइफ दिखाएंगे। तो আমি এতিয়া হোটেলৰ ৰুমলৈ গৈ আছোঁ খোজকাঢ়ি ইয়াত পুৰা একদম যি বিচাৰে এইটোৱে পাবি। নাই गरीब पर्सन थाईलैंड थाईलैंडत पैसा उड़ाবলৈ হ'লে পাটায়া আহিব লাগিব। পাটায়াত আপোনাৰ পইচা পানী ধৰি উৰিব। কি বিন্দাস এৰিয়া লাগে ফিল্ম চিনেমা টাইপৰ ট্ৰাই যাক আৰু। তো এতিয়া আমি হোটেলত সোমামগৈ আৰু। তো এতিয়া 3 ষ্টাৰ হোটেলত থাকিম। আমি আগতো 2 দিন 3 ষ্টাৰ হোটেলতে থাকিলোঁ। তো এতিয়া 3 ষ্টাৰ হোটেলতে থাকিম। ওচৰতে বিচ আছে, মানে সাগৰখন ওচৰতে আছে, খুব ভাল লাগিব। তো আমি বিচলৈ যাব লাগিব, তাত ভিডিঅ' বনাব লাগিব, খুব মজা লাগিব। তো এটা ফাৰ্ষ্ট টাইম আমি ব্ৰিজলৈ যাম। তো ব্ৰিজৰ মজাটো ল'ম, চাব আপোনালোকে, ভাল লাগিব। হাফ পেণ্ট লগাই ল'লোঁ বগা যি। লিফ্ট আহি আছে, লিফ্টত যাম। তো চাব, খুব ভাল লাগিব। এইটো একেই হৈছে। হেল্ল' বন্ধুসকল, মই এতিয়া সাগৰৰ নিচেই কাষতে আছোঁ। এইবোৰ সাগৰৰ পানী। তো অলপ পাছত ফটো মাৰিম, চাব, খুব ভাল লাগিছে, মজা জেগা। বালিয়ে এইফালে মানুহ কি চাবা তুমি, গোটেই মায়া নগৰী আৰু এখন। সাগৰৰ কিনাৰ সৌন্দৰ্যতা উপভোগ কৰক, কি মজা লাগিছে। এয়া চাওক, আমি সাগৰৰ কিনাৰত বৰ্তমান আছোঁ। পানী একদম ভৰি কাষলৈকে আহি গৈছে। তো এয়াই সাগৰৰ সৌন্দৰ্যতা, মজা, কি মজা জেগা চব। এয়া গোটেইখন মায়া নগৰী আৰু কি চাব। ইয়াত যি বিচাৰে তাকে পাব। কি মজা জেগা। মানে সেইটো ভিতৰত গা ধুব দিছে ন। Oh, nice. No only running here. বতাহ বলি আছে তাতে। এয়া চব সাগৰৰ কিনাৰে কিনাৰে মুকুতা বিচাৰি ফুৰিছোঁ। আমি আমাৰ গলিটোকে পাহৰি থাকিলোঁ কোনটো ৰাস্তা আছিলে। ইমান ধুনীয়া জেগা চোৱাচোন। ইয়াতে আমি ঘূৰি আছোঁ এতিয়া। চব ৰুমটো কোনফালে আছিলে সেইটোৱে পাহৰি থাকিলোঁ।
ইয়াত মানে ইমান গলি আছে না আমি ভাবিবই নগ'ল যে কোনফালে গ'লে আমাৰ গলিটো পাম ইয়াত পাতলি গলি বহুত আছে ইমান ঠাণ্ডা কোনে খাব গৰম হ'লে খাব পাৰি ধন্যবাদ এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ